সকলোকে পুনৰবাৰ স্বাগতম জনালো। আপোনালোকে যদি আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে নমস্কাৰ, মই হিমাদ্ৰী, অডিঅ'মেট্ৰিচিয়ান এণ্ড স্পীচ থেৰাপিষ্ট। আপোনালোকে মোৰ ইউটিউব চেনেলত ফেশ্বন, বিউটি, ডেইলি ভ্লগছৰ লগতে হিয়াৰিং এইড আৰু স্পীচ থেৰাপি সম্পৰ্কীয় ভিডিঅ'সমূহো দেখিবলৈ পাব। আজি মই আপোনালোকৰ বাবে স্পীচ থেৰাপি সম্পৰ্কীয় ভিডিঅ' এটি লৈ আহিছোঁ আৰু আজি কথা পাতিম অটিজিমৰ ওপৰত। অটিজিমনো কি হয়, আমি কেনেকৈ ট্ৰিটমেণ্ট ল'ব পাৰোঁ, কেনেকৈ আমি বাচ্চাৰ কেয়াৰ ল'ব পাৰোঁ, সেইখিনিৰ বিষয়ে অকণমান কম বুলি ভাবিছোঁ আপোনালোকৰ লগত। গতিকে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আপোনালোকক কেইটামান প্ৰশ্নৰ উত্তৰ দিম। বহুত মাক দেউতাকে মোক সোধে যে অটিজিম, মোৰ বাচ্চাটো যে অটিজিম হয় আমি কেনেকৈ গম পাম বা আমি কেনেকৈ ডায়েগন'চিছ কৰিম। আমি কিছু সময়ৰ বাবে বাচ্চাটো অবজাৰ্ভ কৰোঁ আৰু তাৰপাছত গম পাওঁ যে বাচ্চাটোৰ কোনখিনি এৰিয়াত প্ৰব্লেম আছে। যদি কোনোবা বাচ্চাই ছ'চিয়েলি ইণ্টাৰেক্ট নকৰে, মানে মানুহৰ লগত খেলি ভাল নাপায়, বেলেগ লগৰ ল'ৰা ছোৱালীৰ লগত খেলি ভাল নাপায় আৰু লগতে কথা নকয়, কিবা এটা কথা ক'লে ৰেছপণ্ড নকৰে, তেনেকুৱা বাচ্চা যদি হয় তেতিয়াহ'লে আমি অটিজিম বুলি কওঁ। বহুতো লক্ষণ আছে যিবোৰ আমি অটিজিম বুলি কওঁ। এইকেইটা বেছিক হয় আৰু বাকী লক্ষণসমূহ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাই থাকিব। গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। এতিয়া নেক্সট প্ৰশ্নটো হৈছে, অটিজিম হ'লে বাচ্চা এটাৰ ভাল হয়নে? অটিজিমটো কোনো ধৰণৰ বেমাৰ নহয়, এইটো এটা কণ্ডিশ্যন হয়। আপুনি যদি আপোনাৰ অটিজিম বাচ্চাৰ কাৰণে স্পীচ থেৰাপি আৰু লগতে অকুপেশ্যনেল থেৰাপিও লয় তেতিয়াহ'লে সেই থেৰাপিৰ মাজেৰে বাচ্চাটো ইমপ্ৰুভ হয়। এনেকুৱা নহয় যে এদিনতে ভাল হৈ যাব, আজি থেৰাপি ল'লে অহাকালিয়ে ভাল হৈ যাব, এনেকুৱা নহয়। টাইম লাগে, যিহেতু আপোনাৰ বাচ্চাটোৰ জন্মৰ পৰা অসুবিধাটো আছে, তাক বস্তুবিলাক আমি শিকাওঁতে লাহে লাহে টাইম লাগে। আৰু এনেকৈ আমি স্পীচ থেৰাপি কৰোঁতে শিকাওঁতে আৰু আপোনালোকৰো এফৰ্ট লাগিব, শিকাওঁতে প্ৰেক্টিচ কৰোঁতে বহুতখিনি ইমপ্ৰুভ হয়। এনেকুৱা বহুতো বাচ্চাৰ লগত মই কাম কৰিছোঁ নিজে। গতিকে আপোনালোকে হতাশ হ'ব নালাগে। স্পীচ থেৰাপি আপোনালোকৰ অটিজিম বাচ্চাক বহুতখিনি সহায় কৰিব জীৱনত আগবাঢ়ি যোৱাত। এতিয়া নেক্সট প্ৰশ্নটো হৈছে, মোৰ বাচ্চাটো অটিজিম হয় আৰু লগতে কাণেৰেও নুশুনে, আমি তাৰ কি কৰা উচিত? যিহেতু আপোনাৰ বাচ্চাই কাণেৰে নুশুনে, গতিকে প্ৰথমতে আপুনি কাণৰ টেষ্ট কৰিব লাগিব, যিটো আমি বেৰা টেষ্ট বুলি কওঁ। বাচ্চাৰ কাৰণে বেৰা টেষ্ট কৰা হয়। বেৰা টেষ্টটো কৰাৰ পিছত আমি যিটো ৰিপৰ্ট পাম, ৰিপৰ্টটো পাই সেই হিচাপত তেওঁক হিয়াৰিং এইড বা ককলিয়াৰ ইমপ্লেণ্ট কৰিব দিয়া হ'ব। হিয়াৰিং এইডটো লগোৱাৰ লগে লগে বাচ্চাটোৰ স্পীচ থেৰাপি কৰা বহুত বেছি দৰকাৰ হৈ যাব। অতি সোনকালে অডিঅ'লজিষ্ট বা অডিঅ'মেট্ৰিচিয়ানৰ ওচৰত আহক। বেৰা টেষ্টটো কৰাৰ পিছত তেওঁ হিয়াৰিং এইড ল'ব লাগিব আৰু তাৰপিছতহে থেৰাপিবোৰ আৰম্ভ হ'ব। অকল অটিজিমৰ কাৰণে যদি স্পীচ থেৰাপি দিম বুলি ভাবিছে তেতিয়া কাম নিদিব, কাৰণ বাচ্চাটোৱে যদি কাণেৰে নুশুনে কথা কেনেকৈ ক'ব, তেনেকুৱা কথা। গতিকে যদি আপুনি বিচাৰিছে তেতিয়াহ'লে অতি সোনকালে অডিঅ'মেট্ৰিচিয়ানৰ ওচৰত আহক, তেওঁ আপোনাক ক'ব কি কৰিব লাগিব। আৰু স্পীচ থেৰাপিষ্ট বা অডিঅ'মেট্ৰিচিয়ানে আপোনাৰ বাচ্চাক জীৱনত আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব। এতিয়া মষ্ট ইণ্টাৰেষ্টিং প্ৰশ্নটোলৈ যাওঁ। এইটো প্ৰশ্ন মোক বহুত পেৰেণ্টছে সোধে আৰু প্ৰশ্নটো হৈছে যে মোৰ বাচ্চাটো কিমান দিনত ইমপ্ৰুভ হ'ব বা কিমান দিন লাগিব। আমি টাইমটো ক'ব নোৱাৰোঁ, কাৰণ আপোনাৰ বাচ্চাৰ ওপৰত ডিপেণ্ড কৰিব আৰু আপুনি ঘৰত কেনেকৈ কৰি আছে। আমি যিখিনি আপোনালোকক কৰিব দিম, যেতিয়া আপোনালোকে আমাৰ ওচৰত আহিব, স্পীচ থেৰাপি ল'বলৈ আহিব, তেতিয়া আমি কৈ দিম যে আপুনি ঘৰত এনেকৈ কৰিব লাগিব। আৰু সেই হিচাপত যদি আপুনি ঘৰত কৰিব পাৰিছে বা আপোনাৰ বাচ্চাটোৱে যদি আমাক কোঅপাৰেট কৰিছে তেতিয়াহ'লে ইমপ্ৰুভ হয়, বহুতখিনি ইমপ্ৰুভ হয়। আমি টাইমটো ক'ব নোৱাৰোঁ। আপোনাক অলৰেডি ক'লোঁ যে আপোনাৰ বাচ্চাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কেনেকৈ ঘৰত কৰি আছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব। আৰু বাচ্চাটোৱে বহুত শিকিব পাৰিব। যিমানখিনি আপুনি এক্সপ'জাৰ দিব সিমানখিনি বাচ্চাটোৱে শিকিব আৰু লগতে কথাও ক'ব। এইকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকক দিলোঁ। এতিয়া মই অটিজিম বাচ্চাৰ কিছুমান লক্ষণ আপোনালোকক কৈ দিম। কেনেকুৱা লক্ষণ থাকিলে আপুনি গম পাব যে আপোনাৰ বাচ্চাৰ অটিজিম আছে। প্ৰথমটো হৈছে সমনীয়াৰ লগত খেলি ভাল নাপায়, খেলিব যাব নিবিচাৰে, অকলে থাকি ভাল পায় আৰু নিজৰ মাজতে এখন পৃথিৱী বনাই লয় য'ত নিজে নিজকে কথা পাতি থাকিব বা কাৰো লগত তেনেকৈ খেলি ভাল নাপায়, তেনেকুৱা। নাম্বাৰ 2, কথা নক'ব বা দেৰিকৈ কথা ক'ব। কিছুমান বাচ্চাই এটা দুটা শব্দ কয় বা কিছুমানে একেবাৰেই নকয়। বহুতে আকাৰ ইংগিততো কথা পাতে, দেখুৱাই দিয়ে এইটো লাগিব বা পানী লাগিলে পানীৰ বটল দেখুৱাই দিব। নাম্বাৰ 3, আপুনি যদি কিবা এটা কথা কৈছে পটককৈ বুজি নাপায়, বহুতবাৰ কোৱাৰ পিছতহে বস্তুটো বুজি পায়, তেনেকুৱা হয়।
নাম্বাৰ 4 বাহিৰত ওলাই গ'লে বা বেলেগৰ লগত খেলিব গ'লে বস্তুবিলাক বুজি নাপায় বা কেতিয়া হাঁহিব লাগিব কেতিয়া ৰিয়েক্ট কৰিব লাগিব তেওঁলোকে বুজি নাপায় সেইটো এটা হয় সিম্পটমছ নাম্বাৰ 5 কেতিয়াবা খং উঠিলে নিজকে মাৰি দিয়ে কিবা কিছুমানে এনেকৈ হাতখন জোকাৰি থাকে কিছুমানে এনেকৈ নখবোৰ উঠাই থাকে বা নখবোৰ এনেকৈ খুচৰি থাকে এইবিলাক কৰে আৰু লগতে কিছুমানে ৱালত মাৰি দিয়ে বা অলপ হাইপাৰ হয় হাইপাৰ বিহেভিয়াৰ দেখা যায় অটিজিম বাচ্চাই আপোনাৰ আই কণ্টেক্ট নকৰে চকুৰ ফালে চাই একেবাৰে কথা নকয় কিবা এটা কথা ক'লেও তলফালে চাই ক'ব ইফালে এনেকৈ চাই কথা ক'ব আপোনাৰ লগত আই কণ্টেক্ট নকৰিব কিছুমান বাচ্চাই এটা শব্দ বাৰে বাৰে কৈ থাকে বাৰে বাৰে ৰিপিট কৰি থাকিব হাতখন এনেকৈ জোকাৰি কৈ থাকিব এনেকুৱা সিম্পটমছবিলাক দেখা যায় অটিজিমৰ অকল এইবোৰেই নহয় আৰু বহুতো সিম্পটমছ আছে মই আপোনালোকক কেইটামানহে কৈ দিছোঁ কাৰণ অটিজিমটো এটা বহুত ডাঙৰ শব্দ প্ৰত্যেক অটিজিমৰে কেৰেক্টাৰিষ্টিক্সবোৰ বেলেগ হয় আপোনাৰ বাচ্চাৰ যোনটো অটিজিম আছে সেইটো বেলেগ এটা অটিজিমৰ লগত নিমিলিবও পাৰে কাৰণ প্ৰত্যেকটো অটিজিমে বেলেগ এই লক্ষণসমূহৰ লগতে আৰু বহুতো লক্ষণ আছে কিন্তু তাৰে মাজৰ বেছিক লক্ষণ তিনিটা হৈছে বেলেগৰ লগত খেলি ভাল নাপায় বা কথা কোৱাত দেৰি হয় বা কিছুমানে কথা নকয় বা কাৰিংগিতত কথা কয় আৰু তেনেকৈ খেলি ভাল নাপায় বা নিজৰ মাজতে থাকি ভাল পায় এই তিনিটা কমন হয় বাকী লক্ষণসমূহ প্ৰত্যেক অটিজিমৰে বেলেগ হয় এতিয়া কথাটো হ'ল আপোনাৰ যদি অটিজিম বাচ্চা আছে আপুনি কেনেকৈ যত্ন ল'ব প্ৰথমতে আপুনি মানি ল'ব লাগিব যে মোৰ বাচ্চা হয় অটিজিমেই হওক বা যিয়ে হওক মই তাৰ যত্ন ল'ম আৰু লগতে মৰম কৰিম তাক যিখিনি দৰকাৰী হয় সেইখিনি গোটেইখিনি মই দিম বা গোটেই মৰমখিনি মই তাক কৰিম তেতিয়াহে সি আপোনাৰ ইমপ্ৰুভ হ'ব যদি আপুনি বাচ্চাটো একচেপ্ট নকৰে যে অটিজিম নহয় বা অটিজিম হ'ব নালাগিছিল কিয় হ'ল এইবিলাক যদি ভাবি থাকে তেতিয়া আপুনি ইমপ্ৰুভমেণ্ট দেখা নাপাবও পাৰে অটিজিম বাচ্চাৰ এটা বহুত ভাল গুণ আছে বহুত ডাঙৰ গুণ যে যিটো ছাইডত সি ভাল হয় যিটো বস্তু সি কৰি ভাল পায় বা তাই যিটো বস্তু কৰি ভাল পায় সেই ছাইডত এক্সপাৰ্ট হয় এনেকুৱা বহুতো অটিজিম বাচ্চা আছে যোনে যিটো কৰি ভাল পাইছে সেই ছাইডত মাক দেউতাকে তেওঁলোকক আগবঢ়াই লৈ গৈছে আৰু তেনেকৈ তেওঁলোকে বহুত পুৰস্কাৰো পাইছে নেশ্যনেল লেভেলত পুৰস্কাৰ পাইছে এনেকুৱা বহুতো উদাহৰণ আছে আমাৰ সমাজত গতিকে আপোনাৰ অটিজিম বাচ্চা হ'লেও একচেপ্ট কৰিব তাক মৰম কৰিব সি যিটো কৰি ভাল পায় বা যিটো লাইনত সি এক্সপাৰ্ট হয় কিছুমানে মেথছ কৰি ভাল পায় মেথছত এক্সপাৰ্ট হৈ যায় কিছুমানে আৰ্ট কৰি ভাল পায় আৰ্টত এক্সপাৰ্ট হৈ যায় কিছুমানে গান গাই ভাল পায় গান গোৱাত এক্সপাৰ্ট হৈ যায় প্ৰত্যেক অটিজিম বাচ্চাই বেলেগ আৰু সেইকাৰণে স্পীচ থেৰাপিবিলাকো বেলেগ হয় সেইকাৰণে ভিডিঅ'ত মই আপোনালোকক কোনটো স্পীচ থেৰাপি দিব লাগিব বা কেনেকৈ দিব লাগিব সেইখিনি কৈ দিব নোৱাৰিম কাৰণ প্ৰত্যেকটো বাচ্চাৰে স্পীচ থেৰাপিটো বেলেগ হয় আৰু এটা কথা মই ক'ব বিচাৰোঁ যিবিলাক আমাৰ ঘৰুৱা এক্টিভিটি হয় বটলত পানী ভৰোৱা বা একদম সৰু যিবিলাক আমি ঘৰত কাম কৰোঁ সেই কামবিলাকত বাচ্চাক ইনভলভ কৰক তেতিয়া সেই বস্তুটো শিকিও যাব আৰু লগতে তাৰ এটেনশ্যনৰ যিটো অসুবিধা থাকে অটিজিম বাচ্চাৰ এটেনশ্যন প্ৰব্লেমটো থাকে আৰু সেই এটেনশ্যনটো ডেভেলপ হোৱাত তাৰ সহায় হ'ব এইখিনিৰ লগতে আমাৰ যিবিলাক উৎসৱ পাৰ্বণ হয় উৎসৱতো তেওঁলোকক ইনভলভ কৰক কোনটো বিহুত আমি কি কৰোঁ এইবোৰ আপোনালোকে দেখুৱাব পাৰে বা আমি কাতি বিহুত কি কৰোঁ মাঘ বিহুত কি কৰোঁ বহাগ বিহুত আমি কি কৰোঁ এইবোৰৰ মাজত তেওঁলোকক ইনভলভ কৰিব যাতে তেওঁলোকে বস্তুবিলাক শিকে আৰু বুজি পায় যিমানখিনি তেওঁলোকক শিকাব তেওঁলোকে সিমানখিনি ল'বলৈ চেষ্টা কৰিব আৰু সিমানখিনি লয় বহুত এনেকুৱা বাচ্চা আছে যোনে বহুত ইমপ্ৰুভ হৈছে যদি আপোনাৰ বাচ্চাৰ অটিজিম আছে আপোনালোকে হতাশ নহ'ব অতি সোনকালে স্পীচ থেৰাপিষ্টৰ ওচৰত আহক তেওঁলোকৰ সহায় লওক আৰু লগতে নিজেও বাচ্চাটোক একচেপ্ট কৰক মৰম কৰক যত্ন লওক গতিকে এইটো বেমাৰ বুলি নাভাবিব যে বেমাৰ হৈ আছে ট্ৰিটমেণ্ট কৰিব লাগিব এনেকুৱা নহয় এইটো এটা কণ্ডিশ্যন হয় আপোনাৰ বাচ্চাৰ স্পীচ থেৰাপি ল'লে ইমপ্ৰুভ হ'ব গতিকে এইখিনি আছিলে অটিজিমৰ ওপৰত আপোনালোকে যদি আৰু বেছিকৈ জানিব বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্টত জনাব আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰে মই ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰিব তাত গৈ গতিকে এয়াই আছিলে আজিৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবো কৰিব আৰু তাৰ ওচৰতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকে অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই হাই ফাইভ ভেৰি গুড হাই টেন ভেৰি গুড ক্লেপ কৰা ক্লেপ এইটো কি
যাও বহা 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 আগতে বহা ধুনীয়াকৈ বহা এইটো কি আলু ভেৰি গুড হাই ফাইভ হাই ফাইভ এইটো কি বেঙেনা ভেৰি গুড এইটো কি টমেটো ভেৰি গুড এইটো নহয় নাৰিকল কঁঠাল এইটো নাৰিকল ভেৰি গুড এইটো পিঁয়াজ ভেৰি গুড